জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ পূৰ্বেই লাখ লাখ মহিলাৰ বাবে চৰকাৰে লৈ আহিছে ভাল খবৰ। কিয়নো বিহুৰ পূৰ্বেই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ। লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। কিন্তু কোনে কোনে এই ধন লাভ কৰিব জনাই আছো সবিশেষ। আপুনিও সাজু হওক বিহুৰ পূৰ্বেই চৰকাৰৰ উপহাৰ ল'বলৈ। মনত ৰাখক 10 এপ্ৰিল পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰতে ভাল খবৰ পাব ৰাইজে। কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়ে। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ। এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ পূৰ্বেই লাখ লাখ মহিলাৰ বাবে চৰকাৰে লৈ আহিছে ভাল খবৰ। কিয়নো বিহুৰ পূৰ্বেই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ। লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। কিন্তু কোনে কোনে এই ধন লাভ কৰিব জনাই আছো সবিশেষ। আপুনিও সাজু হওক বিহুৰ পূৰ্বেই চৰকাৰৰ উপহাৰ ল'বলৈ। মনত ৰাখক 10 এপ্ৰিল পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰতে ভাল খবৰ পাব ৰাইজে। কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়ে। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ।